হাই ফ্ৰেণ্ডছ, শুভ সন্ধিয়া। আপোনালোকে কি কৰিছে বাৰু? আপোনালোকে চাগৈ ধূপ ধূনা জ্বলাইছে, ময়ো ধূপ ধূনা জ্বলামগৈ। তাৰ আগতে আপোনালোকক বস্তু এটা দেখাওঁ বুলি ভাবিছোঁ। তাৰমানে কি হ'ল জানে, আমি হৈছোঁ খেতিয়ক, গতিকে আমি খেতিয়ক যেতিয়া আমি খেতিয়কৰ খেতি পথাৰে দেখুৱাব লাগিব, যিহেতু এতিয়া খেতিৰ ছিজন। চ' সেইটো কাৰণে আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ যে এতিয়া দাৱনীবিলাকে ধান চান কাটি পেলাই ঘৰা ঘৰি হ'ল। এতিয়া আমাৰ পিছফালৰ পৰিৱেশটো মানে ধাননি পৰিৱেশটো কেনেকুৱা হৈছে তাকে আপোনালোকক অকণমান দেখুৱাব বুলি ভাবিছোঁ। ব'লকচোন যাওঁ। দেখিছেনে পথাৰখন কেনেকুৱা নিজান হৈ আছে। গোটেই মানে দাৱনীবিলাকে ধান চান কাটি পেলাই এতিয়া ঘৰলৈ মানে ঘৰা ঘৰি হৈ গৈছে যে। চব কেনেকুৱা নিজান হৈ আছে। আমাৰ ইয়াত অলপ দেৰি পিছতে আকৌ বাঘ ওলাব, হাতী ওলাব, ভয়ে লাগে মানে। কিন্তু কি হ'ব, আমি ইয়াতে এনেকৈ আমি বুলিয়ে সকলোৱে ইয়াতে এনেকৈয়ে বসবাস কৰি আছে আৰু থাকিবও লাগিব, হয় নহয় বাৰু কওকচোন? কেনেকুৱা লাগিছে বাৰু আমাৰ এই সন্ধিয়াৰ পথাৰৰ পৰিৱেশটো? কমেণ্ট কৰি জনাবচোন দেই।